welcome back to my YouTube channel. Namaskar, মই সুস্মিতা আপোনালোকক পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই ব্যাকগ্ৰাউণ্ডে দেখিছে অলপ বেলেগ কিবা এটা ফিল হৈছে নে কৈ আছো আৰু কি কোট আছো আৰু আজি আহিলো মই লখিমপুৰ মানে ঘৰ আহিলো আৰু এতিয়া আছো মই দাদাৰ ঘৰত মাহি লৰা ঘৰত আছো আজি মানে মোৰ ভাগিনৰ বাৰ্থডে আৰু তাতে গুটেখিনি ধুনিয়াকে পুৰা ডেকোৰেশন হৈ আছে আৰু কোন আছে দেখাই আছো ভিতৰলৈ যাওঁ বলক ডেকোৰেশন কেনেকুৱা হৈছে চাই থাকক আৰু ভিডিঅটো হেকলকে চাই আৰু খুব ধুনিয়াকে পেন্ডেলটো হজোৱা হৈছে বলক ভিতৰখিনি গুটেখিনি দেখাই আছো আৰু ইয়াতে আমাৰ অমৃত বিক্ৰমৰ পুৰা ফটো আছে জন্মৰ পৰা পুৰা এক বছৰ হোৱালৈকে গুটি ফটো হজোৱা হৈছে বলক ঘুমাই যাওঁ এফালে সব আছে ইয়া আমাৰ বাৰ্থডে বয় ইয়াত ৰখি আছে বাৰ্থডে বয় আৰু এফালে আছে আইতা মানে মোৰ মাহী বাৰ্থডে বয় মা বাৰ্থডে বয় মা আৰু আমাৰ ইয়া বাৰ্থডে বয় হ্যাপি বাৰ্থডে হাই দিয়া কেনেকুৱা লাগিছে মজা আছে মজা পুৰা মেকআপ চেকআপ কৰি মামাক মই মেকআপ কৰি দিছো কেনেকুৱা আছে কমেন্ট কৰিব তলে চাই দিয়া বা আৰু এফালে আছে আইতা আৰু মোৰ মাহী হয় মাৰ ভনীয়ে আইতা গাত পুৰা ৰচক পচক লাগি আছে হয় পুৰা লাগি আছে আৰু এইফালে চব বহি আছে দেখাই আছো বলক এতিয়া আমি তালৈ যাওঁ আৰু এইফালে বহি আছে আইতা এয়া আইতা এয়া মোৰ জেঠাই আৰু এয়া বৌ মা কেনেকুৱা লাগিছে ভাল লাগিছে বহুতে ভাল লাগিছে নাৰ্ভাছ কৰিছা নি বাৰু কেমেৰাটো নকৰো মই আৰু আমাৰ মামা পলাইছে মই গম পাইছো কেমেৰাটো অনাৰ লগে লগে মামা পলাইছে আমাৰ এক লতা মামা এইটোৱে আৰু হাই কৈ দিয়া বহুত লাজ কৰে মামাই একদম নোলায় কেতিয়াও আৰু এইফালে আছে টিংকুদা এইফালে মহা আমাৰ কাপোৰ হয় একদম মহা চাইন কৰি থকা মহা এইটো আৰু এইফালে আছে মোৰ দাদা দা হাই দাদা তো এইফালে পুৰা ডেকৰেশ্যন হৈ আছে আৰু এতিয়া আলহী অপেক্ষাত আছো আৰু অতিথিৰ তো গোটেইখিনি দেখাই যাম চাই যাব শেষলৈ এজন দুজনকে আলহী আহি আছে আৰু এইফালে আমাৰ মা আহি গ'ল মাষ্টৰণী বাইদেউ স্কুলৰ পৰা অকণ আহোঁতে দেৰি হৈছে আলহী আৰু এইফালে আমাৰ আছে সোনিয়া শইকীয়া অহা পৰা তাইক লগে পোৱা নাই মই শুই থাকোঁতে তাই ওলাই আহিলে আৰু মাও শুই থাকোঁতে গ'ল তাৰপৰা ফাইনেলি অহা নাই মাক নমাবলৈ আহিছো উইদাউট মেকআপ নেকি উইদাউট মেকআপ আৰু মই দেখাই আছো মোৰ মৰম লগা দাদাটো ডাঙৰ দাদা আমাৰ পৰিয়ালৰ চবতকে ডাঙৰ দাদাটোক দেখাই আছো এইফালে কুনালদা কেনেকুৱা লাগিছে লুকাই থাকে মই ব্লগ বনাইছো এইটো ইউটিউবত যাব হাই কৈ দিয়া মোৰ ফ্ৰেণ্ডক হাই বাৰ্থডে বয় এইফালে পুৰা হাই কৈ দিয়া টাটা কৈ দিয়া বাই কৈ দিয়া বাই হেপী বাৰ্থডে কৈ দিয়া কৈ দিয়া এইবোৰ কা বাৰ্থডে চশমা নলয় মোৰ বাৰ্থডে কৈ দিয়া মোৰ বাৰ্থডে কৈ দিয়া দেই চশমা নলয় আমাৰ গলু মুলুটো গুলু মুলু পাপা কেক আনিবলৈ গ'ল অহা নাই ক'ত যাবা ফুকু যাবা ইমান মৰম লগা আমাৰ পলিটো আৰু আমাৰ আহি গ'ল এইফালে কেক এটা দুটা আৰু এইফালে মিনি কেক এটা আছে আনবক্সিং কৰি আছো দেখাই আছো ডিজাইনটো কেনেকুৱা অলপ ৱেইট কৰক এইফালে আমাৰ বাৰ্থডে বয় দেউতা আৰু মোৰ দাদা অঞ্জল গগৈ কেনেকুৱা লাগিছে ক এক বছৰ হৈ গ'ল ল'ৰা বহুত হেপী হয় নে আৰু এইফালে আমাৰ মোৰ
মই ইয়াক কি বুলি পৰিচয় দিম মই ইয়াক কি বুলি পৰিচয় দিম বুজি পোৱা নাই ই একচুৱেলি মোৰ হয় মোৰ ভতিজা মোৰ দাদা ল'ৰা আৰু মই পেহী আৰু ই তাক চাওক না মোতকে ই কিমান ওখ বহুত সৰু ল'ৰা আহি দিছ ইজ কেক অমৃত বিক্ৰমৰ কেক ফাৰ্ষ্ট বাৰ্থডে কি মজা লাগিছে চাওক আপোনালোকক মোৰ ফালৰ পৰা এক পিচ দি দিম আৰু আপোনালোকে মোৰ ফালৰ পৰা খাই ল'ব হেপী বাৰ্থডে অমৃত বিক্ৰম মজা এইকেইটা মেইন এইকেইটা খাব পাৰিম ন আৰু এইটো ছেকেণ্ড কেক ৱাও আৰু কেক ৰেডি পুৰা এফালে এতিয়া কাটিং হ'ব ৰেডি খাবলৈ ৰেডি আমি ইয়াতে কাটিং হ'ব এতিয়া মানুহ আহিব গোটেইখিনি চাই থাক হাতটো ধুনীয়াকে দেখাই দে না হাতটো ধুনীয়াকে দেখাই দে আগতে দেখাই দে আগতে দেখাই দে কেক কাটা হৈ গ'ল এফালে পুৰা অৱস্থা বেয়া আৰু পুৰা অৱস্থা বেয়া হৈ গ'ল এফালে কেক এতিয়া আমি কেক খাবলৈ ৰেডি হৈ গ'ল কেক নাখাও বেয়া এতিয়া মই কেমেৰা মোৰ হাতত সুস্মিতা শইকীয়াই কেক কাটি আছে বহুত ধুনীয়া লাগিছে কেকটো আপোনালোকে কমেণ্ট কৰিব হা কেকটো কেনেকুৱা পাইছে আৰু আমাৰ অমিত বিক্ৰমক সকলোৱে আশীৰ্বাদ কৰিব হয় না খাইছা দেখিলে কেক চেক কাটি হৈ গ'ল অৱস্থা বেয়া পুৰা চুলি বান্ধি দিলো আৰু এতিয়া ওপৰলৈ আহি আছো য'ত আমাৰ ভোজনালয় আছে য'ত মেইন মানে খোৱাটো মেইন তো খানা চলি আছে ইয়াতে ফাৰ্ষ্ট এতিয়া আলহী বাহিৰৰ ইমান অহা নাই এতিয়ালৈকে জাষ্ট ঘৰৰ মানুহখিনি ষ্টাৰ্ট কৰি দিছে বলক দেখাইছো চাই থাকক আৰু এইফালে খোৱাত ব্যস্ত এতিয়া কি আইতাক বুলি আগতে খাম বুলি ভাবিছে নেকি ভোক লাগিছে খাই লওঁ এয়া আমাৰ আইতা ককা ধুনীয়াকে খাই আছে দেখিছে কিমান ধুনীয়া হৈ আছে হাই কৈ দিয়ক হাই কিমান ধুনীয়া হৈ আছে দেখিছে আইতা ককা মানে মোৰ মাৰ এয়া খুৰা আৰু এয়া খুৰী আৰু মোৰ আইতা ককা আৰু এইফালে আমাৰ বুবুল দত্ত একলতা মামা লাজকুৰীয়া মামা অকলে খাই আছে এয়া দৈ আৰু মিঠাই আৰু এইটো চিকেন কি হয় ফ্ৰাই পকৰা চিকেন পকৰা এইফালে মাছ ফ্ৰাই সৰু মাছ ফ্ৰাই এইটো কি হয় কি মাংস মটন এইটো খাচী আৰু এইফালে দালিটো কেনেকুৱা চিষ্টেমত বনাইছে মজা লাগিছে দেখি আনকমন মজা আৰু এইফালে মিক্স চব্জি আৰু এইফালে আছে পোলাও আৰু এইফালে চিকেন আৰু এইফালে আমাৰ অমৃতৰ ককা পুৰা হেণ্ডচাম ককা
আমাৰ আইতা ওলাই থাকিব হয় নাই খানাখিনি দেখি বহুত টেষ্টি লাগিছে হয় নাই বহুত টেষ্টি লাগিছে খাওঁ লাগি আছে আমাৰ ভাগত পৰাই নাই নেক্সট কোটাত আমি খাম আৰু আপোনালোককো সোৱাদটো কেনেকুৱা লাগে দেখাই আছো চাই থাকিব হয় নাই আৰু মই এতিয়া আহি গলো ইয়াতে খাবলৈ সেইফালে খাই আছে মাইনা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু মই দেখালো কি কি আছে এয়া এতিয়া মই টেষ্টটো আপোনালোকক জনাইছো কেনেকুৱা লাগে টেষ্টটো উপায় নাই দিয়া এনেকে দিব পৰা হলে দিলোহেঁতেন কিন্তু হলেও মোৰ ফালৰ পৰা তো ফাৰ্ষ্ট মই এয়া পোলাও ট্ৰাই কৰো ৰ'ব চিকেন নাম্বাৰ পাইছে মজা চিকেন নাম্বাৰ পাইছে টেষ্টি আছে ন চব খাই লওঁ খাই পিনে আকৌ লগ পাই চাই থাকিব সেইগলৈকে ভিডিঅ'টো এইফালে চবেই খাই আছে এইফালে দেউতা আৰু ককা ন আৰু এইফালে আছে আমাৰ বাৰ্থডে বয় মা এইফালে আছে গীতাশ্ৰী মেম ডক্টৰ গীতাশ্ৰী মেম আমাৰ মুন কোঁৱৰ ছাৰ এইফালে চবে খাই আছে খানা কেনেকুৱা পাইছে ভাল পাইছে নে আমাৰ নাচনী বাইদেউ খাই আছা মাৰ্চিলিনাক চবেতো চিনি পায়ে হয় নাই এইফালে মামা এইফালে খাই আছে আৰু এইফালে আমাৰ মৰমৰ শেৱালি বাজনী হয় নাই হাই কৈ দিয়া আকৌ লাজ লাগিছে নেকি মাইনা আলহী আহি আছে আমি আলহী আপ্যায়ন কৰি আছো মাজে বহি দিছে মাইনা ইফালে গুচি গ'ল বৰষুণ মাজে মাজে বৰষুণ দিয়ে ঘৰে কিন্তু ভালে লাগিছে ৰ'দটো নাই যে ৰ'দ হলে বেছি গৰম হ'লহেঁতেন সেইকাৰণে কিন্তু ভালে লাগিছে আৰু এইফালে মাইনাটো খালা নাই তুমি নাই খোৱা মই পাছত খাম বিলাই মেলি মই মানে চব আজৰিহে খাওঁ আগৰ পৰা সেইটোৱে নিয়ম এগাল খাব আগতে মানে অতিথি তাৰপিছতে ঘৰৰ মানুহ নেকি চব চিভিল কৰি মেলিহে খামিব আমাক মায়ে শিক্ষা দি থৈছে সেইকাৰণে ন সেইকাৰণে ইমান ফিগাৰটো মানে মেইনটেইন হৈ আছে নেকি চকুটো সোমাই গৈছে বেলেগ বস্তু এটা দেখিলো মূৰটো ঘূৰাই গ'ল সেইকাৰণে পিছফালে বেলেগ বস্তু এটা দেখি মূৰটো চাই আৰু এতিয়া মই দেখাই আছো এইফালে আহা এয়া বগা বিয়াৰ উলি দিব আহিছে হ'ল অলপতে আহা কথাটো কৈছো এটা যে হেৰি থাকে কি বুলি কৈছোন ন ভগা বিয়াত উৰুলি দিব আহা এখেত ৰাজখোৱা ইমান দেৰিকে আহিছে কিয় কৈ দিয়া নাই কাম হৈ আছে লখিমপুৰ আহিছো ন আমি এতিয়া মানে লখিমপুৰ আহিলে কামতহে অহা হয় এনে আহাই নহয় কামতে অহা হয় তো সেইকাৰণে মানে টাইম উলিয়াবই নাপাওঁ ক'লৈকো যাবই নাপাওঁ আৰু সেইকাৰণে আজি ইয়াতে আৰু অলপ চলপ ৰাতিলে ফূৰ্তি হ'ব পিছলৈ আৰু মস্তি হ'বলৈ গৈ আছে চাই থাকক ঠিক আছে আৰু এইফালে খাই আছে মাধৱ দেউতা আৰু গণেশ 1 hour later আৰু এতিয়া হৈ গ'ল ইভিনিং এইফালে ৰাতি হৈ গ'ল আৰু মোৰ গেটআপ চেঞ্জ হৈ গ'ল এতিয়া আছে আমাৰ পাৰ্টি পুৰা ধমাকা নাচ গান চব হ'ব আপোনালোকে চাই থাকক এইফালে পুৰা চাউণ্ড ৰেডি হৈ আছে তো নাচিব লাগিব কেনেকুৱা হয় চাই লওঁ এইফালে আমাৰ নাচনী ৰেডি নাচনী ৰেডি চবে নাচিব লাগিব নাচিব নে তো চাই থাকক আৰু আমাৰ বাৰ্থডে বয় এইফালে আমাৰ এতিয়া মিউজিচিয়ান আহি গ'ল এইফালে ৰেডি কৰি আছে আৰু এইফালে আমাৰ নাচনীসকল ৰেডি কৰি দিয়ক নাচিবলৈ ৰেডি নে ৰেডি নাচিবলৈ ৰেডি চব ৰান্ধিবলৈ নাচিব লাগে হয় নাই এতিয়া আমি কি কৰিম আমি এতিয়া নৃত্য কৰিম নৃত্য চাই থকা বৰ মজা লাগিব গৈ আছে এইফালে আমাৰ মাতাশ্ৰী গমেই নাপায়